কবিতাৰ শিৰোনাম মোৰ অনুভৱত আজি কেৱল তুমি। কথা শিৱানী বৰ্মন, আবৃত্তি মানস হাজৰিকা। আজি মোৰ এনে লাগে যে তুমি ফাগুনৰ এজাক পচুৱা বতাহ, পূৰ্ণিমাৰ সম্পূৰ্ণ জোনটো আৰু সুবিশাল সাগৰৰ ঢৌটো তুমি। তোমাক চাব অথবা চুব নোৱাৰি, মাথো তোমাক অনুভৱ কৰিব পাৰোঁ। জানা, মই তোমাক অনুভৱ কৰিছোঁ মোৰ হৃদয়ৰ এচুকত। তোমাক বিচাৰি ফুৰোঁ সকলোতে, কিন্তু বিচাৰি পাওঁ মোৰ সপোনতহে। কিজানি তোমাৰ এই অপূৰ্ব সৌন্দৰ্যত মই চাগৈ মুগ্ধ হৈ ৰ'লোঁ। নাজানো, সেইবাবেই চাগৈ মই তোমাক অনুভৱ কৰিব পাৰিছোঁ। মোৰ অনুভৱত আজি কেৱল তুমি। নমস্কাৰ।